হেল্ল' ভিউৱাৰ্ছসকল, আজি দুপৰী ধাৰাবাহিকখন চাবলৈ বহুত বেছি ভাল লাগিব কিয়নো চোৱাটো খণ্ডত দেখিবলৈ পাইছিল যে দুপৰীহঁতৰ ঘৰলৈ পুলিচ অফিচাৰজন আহে আৰু দুপৰী ভনীয়েক নয়নাক পুলিচ অফিচাৰজনৰ ওচৰলৈ দুপৰীয়ে লৈ আহে, কিন্তু পুলিচ অফিচাৰজন দেখি নয়নাই ভয় খায়। আনফালে পাৰ্থই ৰিয়াক লগ কৰে আৰু ৰিয়া বান্ধৱী যে পাৰ্থৰ প্ৰেমত পৰিছে সেই কথা ৰিয়াই পাৰ্থক কয়। আনফালে পুলিচে নয়নাৰ কেছটো ইনভেষ্টিগেশ্যন কৰি থাকে আৰু আনফালে দুবৰীয়ে ঘৰত মন মাৰি বহি থাকে আৰু মামীয়েকে বিচাৰি আহে দুবৰীক আৰু মামীয়েকে দুবৰীক বুজায়। আনফালে দুবৰীৰ দেউতাক অফিচলৈ যাবলৈ ওলায় আৰু দুবৰীক বহুত কথা বাপেকে কয় আৰু দুবৰীয়ে বাপেকক সাহস দিয়ে আৰু কথাবোৰ কৈ বাপেক অফিচলৈ যায়। আনফালে পাৰ্থই খুৰাকৰ লগত কথা পাতে আৰু তেনেকুৱাতে ৰিয়াই কল কৰে আৰু পাৰ্থই ৰিয়াৰ লগত কথা পাতে। আনফালে দুবৰীয়ে মাকৰ লগত কথাবোৰ আলোচনা কৰে ঘৰৰ। আনফালে নয়নাই ৰুমত অকলে অকলে থাকি ভয় কৰে আৰু আইনাখনত নিজৰ চেহেৰাটো চাই ভয় খায়। বন্ধুসকল, আজি খণ্ডত দেখিবলৈ পাব দুবৰীৰ দেউতাকে দুবৰীক বুজাব আৰু আনফালে ৰিয়াৰ লগত পাৰ্থ শ্বপিং কৰিবলৈ যাব আৰু ৰিয়াই মাকৰ লগত বিয়া কথা পতা দেখিবলৈ পাব। বন্ধুসকল, আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।